নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলত অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এইখন চাদৰ দহি বটিবলৈ লৈছোঁ। দহি বটাৰ আগতে দুইখন মূৰ ভালদৰে মেচিনত চিলাই লৈছোঁ। এতিয়া আমাক দহি বটিবলৈ সূতা লাগিব। ইয়াতে পিংক কালাৰ আৰু গল্ডেন কালাৰৰ বুটা আছে। মই গল্ডেন কালাৰ আৰু পিংক কালাৰৰ সূতা লৈছোঁ আৰু লগতে ল'ম পিংক কালাৰ আৰু গল্ডেন কালাৰৰ গুলি সূতা। লগতে লাগিব দুটা বেজি আৰু লাগিব এখন কেঁচি। এতিয়া মই এনেদৰে পাৰি লৈছোঁ সমানকৈ, ওপৰত দুটা গাৰু দি কেনে। ওপৰত গাৰু থাকিলে ভাল, ওজন বস্তু থাকিলে। এতিয়া বেজিত এনেদৰে 4ডালকৈ সূতা ভৰাই লৈছোঁ। এতিয়া একদম মূৰৰ পৰা গাঁঠি দি যাম। মন দি চাব মই কিদৰে গাঁঠি দিছোঁ। এটা এটাকৈ গাঁঠি দিছোঁ। এনেদৰে গাঁঠি দি লৈছোঁ। কেঁচিৰে এতিয়া সমানকৈ কাটিম। এনেদৰে মই 4টা গাঁঠি দি ল'ম। তাৰপিছত এতিয়া ল'ম গল্ডেন। এইটোও 4ডাল সূতা ভৰাই লৈছোঁ বেজিত। এতিয়া ঠিক একেদৰে গাঁঠি দি যাম। এনেদৰে এয়া চোৱা মই কিদৰে গোটেইখিনি গাঁঠি দি লৈছোঁ। 4ডালকৈ এতিয়া দহি বটিম। এনেদৰে ওপৰত এটা গাঁঠি দি কেনে একদম মূৰলৈকে টানি লৈছোঁ। টানকৈ ভালদৰে মন দি চাব। তাৰপিছত অলপ তলত দুটা গাঁঠি দিম। একে গাঁঠি হয়, টান টানকৈ গাঁঠিবিলাক দিছোঁ যেন খুলি নাযায়। আপোনালোকেও টান টানকৈ দিব দহি বটিলে, যেন সূতাবিলাক পিছলৈ ওলাই নাযায়। মই এইদৰে গাঁঠি দি লৈছোঁ। আৰু চোৱা আৰু এটা গুঠি দিছোঁ। মন দি চাব কিদৰে গাঁঠি দিছোঁ। ওপৰত এটা গাঁঠি দিছোঁ, তাৰপিছত তলত ঠিক একে গাঁঠি দুটা দুটাকৈ গাঁঠি দিছোঁ। সমান সমানকৈ কাটিবা কেঁচিৰে। 4টা দি দিলোঁ পিংক কালাৰটো। এতিয়া দিম গল্ডেন। একে গাঁঠি ওপৰত গাঁঠি দিছোঁ। গাঁঠি দি কেনে ওপৰৰ ফালে টানি লৈ গৈছোঁ। তাৰপিছত অলপ তলত দুটা গাঁঠি দিছোঁ যেন খুলি নাযায় পিছলৈকে। ঠিক একে গাঁঠি তাৰপিছত সমান সমানকৈ কাটিবা, দেখাত ভাল লগাকৈ। এতিয়া ঠিক একেদৰে আৰু গুঠিম। ওপৰত এটা গাঁঠি, তাৰপিছত অলপ তলত দুটা গাঁঠি টান টানকৈ। ঠিক তেনেদৰে গাঁঠি দি যাম। ওপৰত এটা গাঁঠি, তলত দুটা গাঁঠি, তাৰপিছত কেঁচিৰে সমানকৈ কাটিছোঁ। সেয়া চোৱা, মন দি চাব মই কিদৰে গাঁঠি দিছোঁ। ভালদৰে ওপৰত গাঁঠি দি কেনে টানি লৈ গৈছোঁ। তাৰপিছত আৰু অলপ তলত গাঁঠি দিছোঁ দুটা দুটাকৈ, টান টানকৈ যেন খুলি নাযায়। এতিয়া মই ঠিক তেনেদৰে গোটেইখিনি গাঁঠি দি ল'ম।
এয়া চোৱা মই কিদৰে দহি বটিলোঁ গোটেইখিনি। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যেন মই নতুন নতুন ভিডিঅ' দিলে আপোনালোকে সকলোৱে চাব পায়। থেংক ইউ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আকৌ লগ পাম নতুন ভিডিঅ' লৈ।